সকলোকে লাচিত দিৱসৰ ভাষণ সম্পৰ্কীয় ভিডিঅ'টোলৈ স্বাগতম জনাইছো। আজি 24 নৱেম্বৰ, আজি লাচিত দিৱস। অসম তথা আহোম বুৰঞ্জীৰ সোণালী পাত লুটিয়ালে দেখা পোৱা অপৰাজেয় সাহস, দেশপ্ৰেমৰ এক মূৰ্তমান সত্তা হ'ল লাচিত বৰফুকন। লাচিত বৰফুকনৰ সাহস, দেশপ্ৰেম আৰু সবল নেতৃত্বই যুগে যুগে বিশ্ববাসীক সোঁৱৰাই দিব আহোম তথা অসমীয়াৰ শৌৰ্য, বীৰ্য, প্ৰবল পৰাক্ৰম আৰু দেশপ্ৰেমৰ কথা। লাচিত বৰফুকনক বাদ দি আহোম আৰু অসমীয়া জাতিৰ সাহস, বীৰত্ব আৰু দেশপ্ৰেমৰ কথা কল্পনাতীত। সেয়ে আহোম তথা অসমীয়া বীৰ বা বীৰত্বৰ কথা ক'লে সততে লাচিত বৰফুকনৰ উপমা দিয়ে। 1622 চনৰ 24 নৱেম্বৰত জন্মগ্ৰহণ কৰা লাচিত বৰফুকনে নিজ কৰ্মদক্ষতাৰ বলত হাঁচতি ধৰা তামুলী পদৰ পৰা আহোম ৰাজ্যৰ প্ৰধান সেনাপতি পদত নিযুক্ত হৈ তেওঁ নিজ কৰ্ম স্পৃহাৰ জৰিয়তে স্বদেশ স্বজাতিক সাহস, কৰ্তব্যনিষ্ঠা, আনুগত্য আৰু দেশপ্ৰেমৰ অতুলনীয় নিদৰ্শন দেখাই গৈছে। জয়ধ্বজ সিংহৰ পাছত আহোম ৰাজসিংহাসনত বহা চক্ৰধ্বজ সিংহই আহোম ৰাজ্যৰ সোণালী অতীত তথা গৰিমা পুনৰ উদ্ধাৰৰ উদ্দেশ্যেৰে সাহসী দেশপ্ৰেমিক বীৰ অনুসন্ধান কৰি অৱশেষত সৰ্বগুণসম্পন্ন লাচিতক সোণালী হেংদাং প্ৰদান কৰি আহোমৰ বৰ সেনাপতি পাতে। বৰ সেনাপতি পদত আত্মনিয়োগ কৰি লাচিত বৰফুকনে মোগলৰ অধীনত কৰতলীয়া হিচাপে থকাতকৈ মৃত্যুৱে শ্ৰেয় বুলি জ্ঞান কৰি 1667 চনৰ 20 আগষ্টৰ পৰা 1671 চনৰ মাৰ্চ মাহলৈকে এলানি যুদ্ধত অৱতীৰ্ণ হৈ অৱশেষত শৰাইঘাটৰ যুদ্ধত মোগলক পৰাস্ত কৰি আহোম তথা অসমীয়াৰ হেৰুৱা জাত্যাভিমান উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। প্ৰবল দেশপ্ৰেম, কৰ্তব্যনিষ্ঠা আৰু জাতীয়তাবোধসম্পন্ন লাচিতে দেশতকৈ মোমাই ডাঙৰ নহয় বুলি জ্ঞান কৰি কৰ্তব্যত গাফিলতি কৰা নিজ মোমায়েকক কাটি দুটুকুৰা কৰিছিল। মহান বীৰ যোদ্ধা আহোম সেনাপতি লাচিত বৰফুকনৰ অসীম পৰাক্ৰম আৰু অতুলনীয় স্বদেশপ্ৰেম ইতিহাসৰ এক যুগমীয়া অধ্যায় হিচাপে জিলিকি আছে। তেখেতৰ আদৰ্শ, বীৰত্ব আৰু কৰ্মস্পৃহাই প্ৰত্যেক প্ৰজন্মৰ প্ৰত্যেকজন ব্যক্তিক অনুপ্ৰাণিত কৰাৰ লগতে অদম্য মনোবল আৰু স্বদেশপ্ৰেম জগাই তুলিব। অসমীয়াৰ বীৰত্বৰ প্ৰতীক লাচিত বৰফুকনৰ অতুলনীয় সাহস আৰু দেশপ্ৰেমে চিৰকাল অসম আৰু অসমীয়াক সঞ্জীৱনী শক্তি প্ৰদান কৰাৰ লগতে বীৰ লাচিত বৰফুকনৰ আদৰ্শৰে অসম আৰু অসমীয়া পুনৰ উজ্জীৱিত হৈ উঠক তাকে কামনা কৰি মোৰ চমু বক্তব্য সামৰণি মাৰিছো। জয় আই অসম। স্বদেশ অধ্যয়ন এক চেনেলৰ ফালৰ পৰাও লাচিত দিৱসৰ দিনা দেশপ্ৰেম, সাহস, তীক্ষ্ণ বুদ্ধিসম্পন্ন কৰ্মপটু আহোম সেনাপতি বীৰ লাচিত বৰফুকনক শ্ৰদ্ধাৰে সোঁৱৰিছো। যদি ভিডিঅ'টো চাই ভাল পালে, যদি ভিডিঅ'টোৰ পৰা কিবা এটা হ'লেও শিকিব পাৰিলে, তেন্তে ভিডিঅ'টোত লাইক এটা কৰাৰ লগতে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।